নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় কালি এটা খবৰ শুনিছে, নিউজে পত্ৰই নিশ্চয় আপোনালোকে শুনিছে চাগৈ। ময়ো এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো আমাৰ 15 ছেপ্টেম্বৰ তাৰিখে ADRD থাৰ্ড গ্ৰেড HS লেভেলৰ পৰীক্ষা হৈ যায় দেওবাৰে। নিশ্চয় আপোনালোকে দিছিলেগৈ চাগৈ বহুতে, আৰু বহুতে মানে গোটেই সকলোৱে দিছিলে চাগৈ, নিশ্চয় গম পাইছোঁ। আৰু সেই পেপাৰ ভাইৰেল হৈছে, নিশ্চয় গম পাইছে আপোনালোকৰ। আৰু মই আপোনালোকক আপলোড কৰিছিলোঁ ভিডিঅ'টো, যিটো ভিডিঅ'ৰ দ্বাৰা পাব্লিছ হৈছে, সেই ভিডিঅ'টো আপলোড কৰিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব, নতুবা প্লে লিষ্টত গৈ পিনে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, এতিয়া বহুতে কৈ আছে যে সেই এক্সামটো আকৌ অনুষ্ঠিত হ'ব বুলি। মই বন্ধু বান্ধৱীসকল সকলো ক'ম আপোনালোকক। আৰু যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, ভালকৈ চাই ল'ব। ধেমাজি জিলাৰ চিমেণ্ট চাপৰি উপেন্দ্ৰ নামৰ এখন কিবা স্কুলৰ পৰা এই হেৰিটো ভাইৰেল হৈছে। পেপাৰখন নিশ্চয় গম পাইছে, হোৱাটছআপে ভাইৰেল হৈছে। কিন্তু পৰীক্ষা দি শেষ হোৱাৰ পিছতে ভাইৰেল হৈছে। কোনোবাই চাগে লৈ আহিছিলে পেপাৰখন, সেইকাৰণে ভাইৰেল হৈছে চাগে। আৰু নাম্বাৰ এটাও দিয়া আছে, আপোনালোকে নাম্বাৰটোও চাব পাৰিব, যিটো মানে আপোনালোকৰ পেপাৰ কোড নাম্বাৰ আছে, সেই নাম্বাৰটো সিহঁতি ওলাই পৰিছে। আৰু যেতিয়া কোড নাম্বাৰটো সিহঁতি ওলাই পৰিছে, তেতিয়াতো মানুহজনক বিচাৰি পাবই অতি সোনকালে। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে অপেক্ষা নকৰিব যে সেই পৰীক্ষাটো আকৌ অনুষ্ঠিত হ'ব বুলি। আকৌ আপোনালোকে 29 ছেপ্টেম্বৰ গ্ৰেড 3 গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্টখিনিৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাওক। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। আৰু বহুতে কৈ আছে যে সেই এক্সামটো অনুষ্ঠিত হ'ব বুলি। নহয়, আপোনালোকে টেনশ্যন নল'ব, নহয় সেই এক্সামটো। আপোনালোকে 29 ছেপ্টেম্বৰ, যিসকলে 29 ছেপ্টেম্বৰ তাৰিখে দিব পৰীক্ষাটো, তাৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন চলাওক। আৰু বহুতৰ ভাল হৈছে, মই নিশ্চয় গম পাইছোঁ। সেইদিনাখনি পেপাৰ কিছুমানৰ বাবে উজু আহিছে, কিছুমানৰ বাবে অকণমান টান আহিছে। আৰু কিন্তু সকলোৱে কৈছে এইবাৰ কাট অফটো অকণমান বেছি যাব। মই জনামতে মানে বহুতে কৈ আছে যে কাট অফটো এইবাৰ বেছিকৈ যাব বুলি। কাৰণ সেই কিছুমান উজু প্ৰশ্ন আহিছে আৰু কিছুমান টানো আহিছে বাৰু। কিন্তু যিসকলে পাৰিছে মানে পাৰিছে, ভালদৰে পাৰিছে, নিশ্চয় গম পাইছোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে কোনো ধৰণৰ অপেক্ষা নকৰিব যে এই পৰীক্ষাটো আকৌ অনুষ্ঠিত হ'ব। কিন্তু 29 ছেপ্টেম্বৰ পৰীক্ষাটো অনুষ্ঠিত হ'বই, নিশ্চয় গম পাইছে। 29 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে ভালদৰে পৰীক্ষাটো দিব। আৰু বন্ধু বান্ধৱীসকল, এয়া ফিল্ডলৈ আহিলোঁ ৰাতিপুৱা, দেখিছে নিশ্চয়। মই সেই ভিডিঅ'টোৰ পৰা আপোনালোকক জনাই দিছোঁ যে পৰীক্ষাটো অনুষ্ঠিত হ'ব নেকি। বহুতে কৈ আছে হ'ব লাগে, কিন্তু অনুষ্ঠিত নহয়। আপোনালোকে সেই পৰীক্ষাটোৰ কথা বাদ দিয়ক। যিজনে ভাইৰেল কৰিছিলে সেইজনৰ কিবা ব্যৱস্থা কৰিব চাগে। আগতে নিউজ ওলাইছিলে ন, পৰীক্ষা আগতে কেনেকুৱা ধৰণৰ কি হ'ব, যদি ভাইৰেল হয় বা কিবা যদি নকল ধৰা পৰে, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কি হ'ব, নিউজে পত্ৰই নিশ্চয় গম পাইছে, আপোনালোকে পাইছে চাগৈ। আৰু নিউজে পোৱা পিছতো তেওঁ বা এই কামটো কৰিব লাগে কেলৈ, জানি শুনি, তেনেকুৱা যেন লাগিলে নিশ্চয়। হ'ব, সেইবোৰ যোৱা কথা গ'ল। এতিয়া আপোনালোকৰ ভালদৰে পৰীক্ষাটো দিব, পিছৰ পৰীক্ষাটো। আৰু যদি আপোনালোকে আছাম পুলিচৰ প্ৰিপেৰেশ্যন চলাই আছে, ভালদৰে প্ৰিপেৰেশ্যন চলাওক। এয়া ফিল্ডলৈ আহিলেও দেখিছে নিশ্চয় মৰ্ণিং। আপোনালোকে যিমান পাৰে প্ৰেক্টিছ চলাওক। যদি লং জাম্প অহা নাই, লং জাম্প আনক। দৌৰটো সকলো আহিছে চাগৈ, যদি চিনাপ অহা নাই চিনাপ আনক। আৰু দৌৰটো টাইমিঙত মাৰিবলৈ চেষ্টা কৰক। এইটো আছিল এটা সৰু ভিডিঅ'। ধন্যবাদ।